এভৰিৱান মই পম্পী আৰু আপোনালোকে চাইছে পম্পিজ কিচেন মই পুনৰবাৰ আপোনালোক সকলোকে পম্পিজ কিচেনলৈ স্বাগতম জনাইছো মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছো মুগ দাইলৰ পকৰি ৰেচিপি মুগ দাইলৰ পকৰি বনাবলৈ অতি সহজ হয় কিন্তু খাবলৈ বহুত সুস্বাদু আৰু টেষ্টি হয় মই আজি মুগ দাইলৰ পকৰি ৰেচিপিটো কেনেকৈ অতি ক্ৰিস্পি আৰু ধুনীয়াকৈ বনাইছো তাৰেই মই আপোনালোকৰ মাজত আজি শেয়াৰ কৰিম তেনেহলে আহকচোন চাও দেৰি নকৰি মুগ দাইলৰ পকৰা ৰেচিপিটো শেয়াৰ কৰো আৰু এটা কথা ভিডিওটো চাই যদি ভাল পায় ভিডিওটো এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰি থব তেন্তে আহকচোন দেৰি নকৰি মুগ দাইলৰ পকৰি ৰেচিপিটো ষ্টাৰ্ট কৰো ইয়াত মই আধা কাপ দাইল লৈ লৈছো দাইলখিনি মই প্ৰথমতে পানীৰে ধুই লম এয়া মই পৰিষ্কাৰ পানী ঢালি দিছো আৰু দাইলখিনি এনেকুৱাকৈ লৰাই দিছো কেতিয়াবা দাইলখিনিও বহুত লেতেৰা থাকে গতিকে ওপৰৰ পানীখিনি মই পেলাই দিম এয়া লেতেৰা পানীখিনি মই পেলাই দিছো আৰু ইয়াত আকৌ পানী ঢালি দিছো মই এনেকুৱাকৈ পানী ঢালি দি মই দুবাৰকৈ ধুই লৈছিলো এতিয়া এইখিনি পানী দি মই আধা ঘণ্টা টাইমৰ কাৰণে থৈ দিম আধা ঘণ্টাৰ পিছত এয়া চাওক দাইলখিনি বহুত পৰিমাণে ফুলি গৈছে আৰু বহুত কোমল হৈ গৈছে এতিয়া মই দাইলৰ পেষ্ট বনাই লম পেষ্টখিনি মই এনেকুৱাকৈ বনাইছো একদম মিহি কৰি পেষ্ট বনোৱা নাই আৰু মই দুটা কেঁচা জলকীয়া দি দিছিলো এতিয়া মই ইয়াত দি দিম নহৰু আৰু আদাৰ পেষ্ট এক চামুচ দি দিছো মই এটা পিয়াজ মিহি মিহিকৈ কাটি লোৱাখিনি অলপ নিমখ দি দিছো ইয়াত মই দি দিছো অলপ বেকিং পাউডাৰ দি দিছো মই 2 চামুচ বেসন অলপ জলকীয়া গুড়ি দি দিছো অলপ জিৰা গুড়ি দি দিছো অলপ গৰম মছলা গুড়ি দি দিছো আৰু অলপ দি দিছো ধনিয়া গুড়ি গোটেইখিনি মই ভালদৰে এতিয়া মিলাই লম মই পানী অলপো ব্যৱহাৰ কৰা নাই দাইলত থকা পানীখিনি মোৰ হৈ গৈছে এয়া ধুনীয়াকৈ মই সানি লৈছো এয়া দাইলৰ বা পকৰা শেপ দিব পৰা হৈ গৈছে ডোখিনি মোৰ ধুনীয়া হৈছে এতিয়া কেৰাহী এখনত তেল দি মই ইয়াত পকৰিখিনি দি দিছো মই অলপ গুল গুল কৰি দিছো আপোনালোকে ইচ্ছা অনুসৰি দিব পাৰে নিজৰ ইচ্ছা অনুসৰি এতিয়া মই এইখিনি দি দিছো আৰু বৰ্তমানত মই গেছৰ ফ্লেমটো মিডিয়াম ৰাখিছো মিডিয়াম ফ্লেমত মই গোটেইখিনি ভালদৰে ভাজি লম এনেকৈ লুটিয়াই মই দুইটা সাইড ভালদৰে ভাজি লম ধুনীয়া কালাৰ এটা হোৱাৰ আগলৈকে মই এনেকুৱাকৈ ভাজি আছিলো এয়া ধুনীয়া কালাৰ আহি গৈছে আৰু ভিতৰত ধুনীয়াকৈ হৈ গৈছে মই প্লেট এখনত লৈ লৈছো আৰু এবাৰ মই এনেকৈ দি দিছো গোটেইখিনি মই আকৌ অলপ লৰাই দিছো আৰু উলটাই দিছো এইখিনি মোৰ ধুনীয়াকৈ ভজা হৈ গৈছে এইখিনি মই তেল নিগৰাই উঠাই লৈছো এয়া মোৰ গোটেইখিনি এনেদৰে ভাজি হৈ গ'ল চাওকচোন ইমান অকমান টাইমৰ ভিতৰতে এনেদৰে পকৰা বনাই খাব পাৰি মুগ দাইলৰ পকৰা বহুত ভাল হয় খাবলৈ আৰু খুব ক্ৰিস্পি হৈছে খাবলৈ ভিতৰত অকনো কেঁচা হৈ থকা নাই তেনেহলে আজিলৈ এইখিনিয়ে বেলেগ এটা ভিডিওৰ সৈতে আকৌ লগ পাম গোটেইখিনি ভিডিও চোৱাৰ বাবে আপোনালৈ বহুত ধন্যবাদ থাকিল বাই বাই